আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যে আপোনাক কোনোবাই এখন চেক দিলে, আপুনি চেকখন বেংকত জমা দিলে, কিন্তু চেকখন বাউন্স হৈ ঘূৰি আহিল। তেতিয়া নিশ্চয় আপোনাৰ খং উঠিব আৰু আপুনি সেই ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বিচাৰিব। আপুনি জানেনে, চেক বাউন্স হ'লে একাউণ্টৰ গৰাকীৰ 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, অথবা চেকৰ টকাৰ পৰিমাণতকৈ 2 গুণ পৰ্যন্ত জৰিমনা হ'ব পাৰে, অথবা দুয়োটাই হ'ব পাৰে। তেনেহ'লে চাই থাকক আমাৰ এই ভিডিঅ'টো। এই ভিডিঅ'ত আমি জনাম চেক বাউন্স হ'লে কেনেদৰে আইনী ব্যৱস্থা ল'ব পাৰি। কিন্তু তাৰ আগতে আমি জানি থোৱা উচিত হ'ব চেক এখনৰ কেইটামান মন কৰিবলগীয়া দিশ। তাৰিখ, ইয়াত 3 ধৰণৰ তাৰিখ হ'ব পাৰে: আজিৰ তাৰিখ, অতীতৰ বা পুৰণি তাৰিখ আৰু ভৱিষ্যতৰ তাৰিখ। পুৰণি তাৰিখ থাকিলে সেয়া 3 মাহৰ ভিতৰৰ হ'ব লাগিব। তাতকৈ পুৰণি তাৰিখৰ চেক হ'লে বেংকে পে'মেণ্ট নকৰে। ভৱিষ্যতৰ তাৰিখ লিখা থাকিলে সেই দিনটো অহাৰ আগতে বেংকে পে'মেণ্ট নকৰে। কেতিয়াবা ভুলতে ইয়াত অবাস্তৱ তাৰিখ লিখা হ'ব পাৰে, যেনে 28 দিনীয়া ফেব্ৰুৱাৰী মাহত 29 ফেব্ৰুৱাৰী লিখিলে কি হ'ব? এনে ক্ষেত্ৰত বেংকে তাৰ পিছৰ দিনৰ তাৰিখত পে'মেণ্ট কৰিব পাৰে। পেইজ নেম, ইয়াত বেংকৰ পৰা যিয়ে টকা গ্ৰহণ কৰিব তেওঁৰ নামটো লিখিব লাগে। একাউণ্টৰ গৰাকীয়ে যদি নিজে টকা গ্ৰহণ কৰে তেনেহ'লে চেল্ফ বুলি লিখিব লাগে, আৰু অন্য কোনো ব্যক্তিয়ে টকা গ্ৰহণ কৰিলে তেওঁৰ নামটো লিখিব লাগে। পেইজ নেমৰ কাষতে অ'ৰ বিয়াৰাৰ বুলি 2টা শব্দ লিখা থাকে। ইয়াৰ অৰ্থ হ'ল চেকখন যিকোনো ব্যক্তিয়ে বেংকত জমা দি টকা উঠাব পাৰিব। এনেধৰণৰ চেকক বিয়াৰাৰ চেক বুলি কোৱা হয়। ইয়াতে এটা কথা মন কৰিবলগীয়া যে সাধাৰণতে বেংকৰ যিটো শাখাত একাউণ্ট থাকে তাতেহে টকা উঠোৱা হয়, কিন্তু আজিকালি যিহেতু CBS ছিষ্টেম, গতিকে যিকোনো শাখাৰ পৰা টকা উঠাব পাৰি। কিন্তু অন্য শাখা হ'লে 50,000 টকাতকৈ অধিক টকা উলিয়াব নোৱাৰি, আৰু একাউণ্টৰ গৰাকী নিজে উপস্থিত থাকিব লাগিব। তদুপৰি চেকখনত চেল্ফ বুলি লিখিব লাগিব। একাউণ্টৰ গৰাকীয়ে যদি অ'ৰ বিয়াৰাৰ শব্দ 2টা কাটি দিয়ে তেনেহ'লে এই চেকখনক অৰ্ডাৰ চেক বুলি কোৱা হ'ব। বিয়াৰাৰ চেক আৰু অৰ্ডাৰ চেকৰ পাৰ্থক্য হ'ল বিয়াৰাৰ চেকত যিকোনো ব্যক্তিয়ে চেকখন বেংকত জমা দি টকা উঠাব পাৰে, কিন্তু অৰ্ডাৰ চেকত পেয়ী হিচাপে যাৰ নাম লিখা থাকে তেওঁহে টকা উঠাব পাৰে। বিয়াৰাৰ চেকত চেকখনৰ উল্টা ফালে চহী নকৰিলেও হয়, কিন্তু অৰ্ডাৰ চেকত চেকখনৰ উল্টা ফালে পেয়ীজনৰ চহী থাকিলেহে টকা উঠাব পাৰি। অৱশ্যে বেংকে বিয়াৰাৰ চেকতো উল্টা ফালে প্ৰমাণ হিচাপে চেক জমা দিয়া ব্যক্তিজনৰ চহী লয়। অৰ্ডাৰ চেকত উল্টা ফালে পেয়ীজনে চহী কৰিলে ই বিয়াৰাৰ চেক হৈ যায়। অৰ্থাৎ আপোনাৰ নামত যদি কোনোবাই এখন অৰ্ডাৰ চেক দিয়ে আৰু আপুনি যদি নিজে বেংকত যাব নোৱাৰে, তেনেহ'লে চেকখনৰ উল্টা ফালে চহী কৰি আপুনি অন্য কোনো ব্যক্তিক বেংকত পঠিয়াই টকা উঠাব পাৰে। ইয়াত টকাৰ পৰিমাণ আখৰেৰে আৰু ইয়াত অংকেৰে লিখিব লাগে। আখৰ আৰু অংকৰ পৰিমাণ নিমিলিলে কি হ'ব? আপুনি যদি ইয়াত 6,000 লিখে আৰু ইয়াত এটা 0 কমকৈ লিখি 600 কৰি দিয়ে তেনেহ'লে কি হ'ব? নিয়মমতে আখৰত যি লিখা থাকে বেংকে সেইটো পে'মেণ্ট কৰিব লাগে, কিন্তু সাধাৰণতে এনে ক্ষেত্ৰত বেংকে ৱৰ্ডছ এণ্ড ফিগাৰ ডিফাৰ্ছ বুলি চেকখন ঘূৰাই দিয়ে। ইয়াত একাউণ্ট নম্বৰ থাকে যিটো বেংকে নিজে লিখি দিব লাগে। আজিকালি অৱশ্যে একাউণ্ট নম্বৰ প্ৰিণ্ট কৰা থাকে। ইয়াত একাউণ্টৰ গৰাকীৰ চহী থাকে। ক্ৰছিং অফ চেক, কেতিয়াবা কি হয়, একাউণ্টৰ গৰাকীয়ে কেছ পে'মেণ্ট কৰাৰ সলনি একাউণ্টৰ জৰিয়তে পে'মেণ্ট কৰিব বিচাৰে। তেতিয়া তেওঁ চেকখন ক্ৰছ কৰি দিব পাৰে। ক্ৰছ কৰাৰ কাৰণে এনেদৰে 2ডাল সমান্তৰাল ৰেখা আঁকি দিয়া হয়। কেতিয়াবা সমান্তৰাল ৰেখা 2ডালৰ মাজত এন কোম্পানী বা একাউণ্ট পেয়ী বা নট নেগচিয়েবল বুলি লিখি দিয়া হয়। এনেদৰে ক্ৰছ কৰা থাকিলে পেয়ীজনে তেওঁৰ একাউণ্টতহে চেকখন জমা কৰিব পাৰে। যদি এই সমান্তৰাল ৰেখাৰ মাজত কোনো বেংকৰ নাম লিখা থাকে তেনেহ'লে সেই বেংকেহে এই চেকখনৰ টকা লাভ কৰিব পাৰে। চেক লিখোঁতে আমি কি ৰঙৰ চিয়াহী ব্যৱহাৰ কৰিব লাগে? যিকোনো ৰঙৰ চিয়াহী ব্যৱহাৰ কৰি চেকখন লিখিব পাৰি। চেক এখনত বেলেগ বেলেগ ৰঙৰ চিয়াহী ব্যৱহাৰ কৰিও লিখিব পাৰি। চেক লিখোঁতে হিন্দী, ইংৰাজী বা ক্ষেত্ৰীয় ভাষা যেনে অসমীয়া ব্যৱহাৰ কৰিব পাৰি। চেক বাউন্স হ'লে কেনেদৰে আইনী ব্যৱস্থা ল'ব? আপোনাক কোনো ব্যক্তিয়ে দিয়া চেক যদি বাউন্স হয় তেনেহ'লে আপুনি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। 3টা কাৰণত চেক বাউন্স হ'লে আইনী ব্যৱস্থা ল'ব পাৰি। 1 নম্বৰ, ইনচাফিচিয়েণ্ট ফাণ্ড, একাউণ্টত যদি টকা কম থাকে।
2 নম্বৰ ষ্টপ পে'মেণ্ট, একাউণ্টৰ গৰাকীয়ে যদি চেকখনৰ পে'মেণ্টত বাধা আৰোপ কৰি থৈছে। আৰু 3 নম্বৰ একাউণ্ট ক্ল'জড, একাউণ্টটো যদি বন্ধ হৈ গৈছে। প্ৰথমে আপুনি বেংকৰ পৰা চেক ৰিটাৰ্ণ মেম' ল'ব লাগিব, য'ত চেক বাউন্স হোৱাৰ কাৰণটো লিখা থাকে। তাৰপিছত আপুনি তেওঁক চেক বাউন্স হোৱাৰ দিনাৰ পৰা 30 দিনৰ ভিতৰত এখন লিখিত ন'টিচ দিব লাগিব। ন'টিচখনত ন'টিচ পোৱাৰ পৰা 15 দিনৰ ভিতৰত তেওঁ আপোনাৰ চেকৰ টকা আদায় দিব লাগিব বুলি লিখা থাকিব লাগিব। যদি ন'টিচ পোৱাৰ পিছতো তেওঁ নিৰ্দিষ্ট সময়ত টকা দিব নোৱাৰে, তেনেহ'লে এমাহৰ ভিতৰত আপুনি কোৰ্টত কেছ ফাইল কৰিব পাৰে। ইয়াৰ শাস্তি 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অথবা চেকৰ টকাৰ পৰিমাণতকৈ দুগুণ পৰ্যন্ত জৰিমনা হ'ব পাৰে অথবা দুয়োটাই হ'ব পাৰে। অৱশ্যে আপোনাক যদি উপহাৰ অৰ্থাৎ গিফ্ট হিচাপে বা লোন হিচাপে চেকখন দিয়া হৈছিল, তেনেহ'লে আপুনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে।